মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰক, ঘৰত বহিয়ে চাওক বেংকৰ বেলেঞ্চ। ওয়েলকাম টু মাই সেকেন্ড চেনেল ৰোড এক্সপ্ৰেছ। আৰু আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ মই এটা নতুন ভিডিঅ', যেটো ভিডিঅ'ত আপোনালোকক দেখুৱাম মই আজি SBI বেংকৰ বেলেঞ্চ। যিকোনো মোবাইলৰ পৰা এটা মিছ কল দিয়ক আৰু SBI বেংকৰ বেলেঞ্চটো চেক কৰক। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এই ভিডিঅ'টো। আমি বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। আপোনালোকে এই স্ক্ৰীনত যেটো নাম্বাৰ দেখা পাই আছে, আপোনালোকৰ মোবাইলৰ পৰা এই নম্বৰটোত এটা মিছ কল দিব। 09223766666 এই নম্বৰটোত এটা মিছ কল দিব। প্ৰথমতে আপোনালোকে যেতিয়া এই নম্বৰটোত মিছ কল দিব, মিছ কল দিয়াৰ পিছত আপোনালোকলৈ এটা SMS আহিব। মই আপোনালোকক SMS টো দেখুৱাবলৈ যত্ন কৰিম। বলক আমি এই নম্বৰটোত যেটো মিছ কল দিয়াৰ পিছত যেটো মেছেজ আহিব, এই মেছেজটো দেখাবলৈ আৰম্ভ কৰোঁ। তো বন্ধুসকল, আমি দেখা পাইছোঁ এই নম্বৰটোত মিছ কল দিয়াৰ পিছত আমাৰ তাতে এটা মেছেজ আহিছে। মেছেজটোত কি লিখা আছে মই আপোনালোকক পঢ়ি শুনাই দিবলৈ যত্ন কৰিম। ডিয়াৰ কাষ্টমাৰ, your mobile number is not registered for this facility to registered for SBI quick facility. Send a SMS REG account number to 917208933148 এই নম্বৰটোত এটা SMS কৰিবলৈ দিছে। আমি এই নম্বৰটোত এটা SMS কেনেকৈ কৰিম মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। বলক আমি এই নম্বৰটোত মেছেজ কৰোঁ। তো বন্ধুসকল, আমি এতিয়া মেছেজ বক্সত যাব লাগিব। এনেকুৱা মেছেজ বক্সত যাম, প্লাছ চিহ্নত আইকনত ক্লিক কৰি ইয়াতে আপুনি মেছেজত লিখিব লাগিব R কেপিটেল লেটাৰৰ E কেপিটেল লেটাৰৰ G। তাৰপিছত আপোনালোকৰ যেটো একাউণ্ট নম্বৰ, আপোনাৰ যেটো একাউণ্ট নম্বৰ আছে সেই নম্বৰটো দিব। তো আপোনালোকক এক্সাম্পল দিবলৈ মই এটা নম্বৰ দিছোঁ। জাষ্ট মই এইটো এক্সাম্পল দিয়াৰ কাৰণে মই এটা নাম্বাৰ দিছোঁ। ইয়াতে আপোনালোকে প্ৰথমতে কি কৰিব, REG লিখি ইয়াতে আপোনালোকে অলপ স্পেচ দিব। এনেকুৱা স্পেচ দিব। স্পেচ দি এই নম্বৰটো এটা মেছেজ পঠিয়াব লাগিব এই নম্বৰটোত। মই ইয়াতে নম্বৰটো উঠাই দিছোঁ 917208933148। আপোনালোকে এই নম্বৰটোত এই মেছেজটো পঠিয়াই দিব। এনেকুৱাকৈ সেন্ড কৰি দিব। সেন্ড কৰাৰ পিছত আপোনালোকলৈ এটা মেছেজ আহিব। কোনটো মেছেজ আহিব মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তো আপোনালোকক মেছেজ এটা আহিব। সেই মেছেজটো হ'ল এইটো মেছেজটো, যেটো মেছেজত লিখা আছে ডিয়াৰ SBI কাষ্টমাৰ, ইউ আৰ সাকসেসফুলি registered for SBI quick facility. For full list of service SMS as help to +917208933145. Download SBI quick app State Bank team. আপোনালোকৰ এই মেছেজটো অহাৰ পিছত আপোনালোকৰ যেটো SBI একাউণ্টৰ যিখিনি কাম আছিল
এই কামখিনি আপোনালোকৰ ক্লিয়াৰ হ'ল। তো আপোনালোকে কি কৰিব, নেক্সট ষ্টেপটো আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিম। আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক ভিডিঅ'টো, অলপো স্কিপ নকৰিব। স্কিপ কৰিলে মানে আপোনালোকে আৰু একো বুজি নাপাব। সেইকাৰণে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাওক আৰু মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো। তো আপোনালোকৰ তাতে যেতিয়া এই SMS-টো আহি যাব, অহাৰ পিছত আপোনালোকে নেক্সট আকৌ কি কৰিব, জাষ্ট আপোনালোকে নেক্সট আকৌ এই যেটো নম্বৰ স্ক্ৰীনত দেখা পাইছে এই নম্বৰটোত এটা মিছ কল দি দিব 092237666666। এই নম্বৰটোত আকৌ এটা আপোনালোকে মেছেজ দি দিব, এই মিছ কল দি দিব। এই নম্বৰটোত আপোনালোকে মিছ কল দিয়াৰ পিছত আপোনালোকলৈ SMS-ত আহি যাব আপোনালোকৰ একাউণ্টত কিমান বেলেঞ্চ আছে, কিমান কি আছে সব আহি যাব। এটা মই ডিটেইলছত দেখাই আছোঁ। এইটো চাওক ভিডিঅ'। মোৰ মিছ কল দিয়াৰ লগে লগে এটা মেছেজ আহিল, ডাউনলোড SBI কুইক এপ ষ্টেট বেংক টিম 27/3/2021 to 1.27 এভেইলেবল বেলেঞ্চ ইন একাউণ্ট। মোৰ কিমান আছে 6,556 টকা মোৰ বেলেঞ্চ আছে। তেনেকুৱা আপোনালোকৰ মেছেজত আহি যাব আপোনালোকৰ ডিটেইলছটো, বেংকৰ ডিটেইলছটো পুৰা আহি যাব। আপোনালোকৰ যিমান বেলেঞ্চ আছে আপোনালোকে বেলেঞ্চটো পাই যাব। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল, যদি ভাল লাগিছে নিশ্চয় লাইক এটা কৰিব, আৰু যদি আপোনালোকে নতুন হয় মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটোত অল বটন সাইডত থকা বেল আইকনটোত ক্লিক কৰি অল প্ৰেছ কৰি দিব।